me like a Hellcat. Hey guys, well this is Pulok and welcome back to my YouTube channel. Before আজি 2 নম্বৰ দিন আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে বিহু শুভেচ্ছা জনালোঁ যাতে বিহুটো ভালে ভালে পাৰ হৈ যায় আৰু নতুন বছৰটো যাতে আপোনালোকৰ ভাল হওক আৰু মোৰ লগত এখন আজি বেলেগ ধৰণৰ বাইক আছে Xpulse 200 অফৰোডিং বাইক হয় এখন এই বাইকখনৰ বিষয়ে জানিম অকমান আৰু চলাই চাম আপোনালোকৰ আগত শ্বেয়াৰ কৰিম কেনেকুৱা লাগে চলাই তো বলক ভিডিওটো আৰম্ভ কৰোঁ এতিয়া Blow me like a Hellcat. So এখনে বাইক হিৰো Xpulse 200 এখনৰ ইঞ্জিনৰ পাৱাৰ হৈছে 18.7 bhp পাৱাৰ আৰু টৰ্ক আছে 16.45 নিউটন মিটাৰ টৰ্ক প্ৰডিউচ কৰে আৰু দুটা হুইলতে স্পক দিয়া আছে কাৰণ অফৰোডিং বাইক হয় আৰু এটো কেটালিটিক কনভাৰ্টাৰ দিয়া আছে bs6 ভেৰিয়েশন হয় আৰু ইয়াত এটা ভাল বস্তু দিছে এটো মানে অফৰোডিং কৰোতে যেতিয়া আপোনাৰ বুকা লাগিব বা পানী লাগিব জোতাত তেতিয়া স্লিপ হৈ যাব চান্স থাকে এটো তেতিয়া অটৰাই ল'ব পাৰে আঁতৰাই ল'ব পাৰিব তেতিয়া মানে এটো গ্ৰিপটো থাকিব গ্ৰিপনেছটো থাকে জোতাত এটো ভাল সুবিধা দিছে এখনত আৰু ফুয়েল ট্যাঙ্কৰ কথা ক'বলৈ গ'লে এখন 13 লিটাৰ ফুয়েল ট্যাঙ্ক কেপাসিটি আছে আৰু ফুলি ডিজিটেল ইনস্ট্ৰুমেন্ট কনসোল দি আছে বহুতখিনি ইনফৰমেশন দিয়ে ইয়াত বাকি সুইচখিনি ঠিকই আছে ওভাৰঅল গুড তাৰপিছত বাইকখনৰ সাসপেনশনটো কথা ক'বই নালাগে বহুত সফট হয় এতিয়া মই চলাওঁতে গম পাইছো মানে হৰহুৰা গাতত একো গমে নাপায় আৰু অইল কুল দিয়া আছে আগত নাছিলে bs6ত অইল কুল দিছে bs4 খনত আছিল নাই নাজানো কিন্তু আগত নাছিলে bs6 খনত দিছে এটা অইল কুলটো ইঞ্জিনৰ তিতা হিটটো মানে মেইনটেইন কৰি ৰাখে আৰু দুটা চকাতে ABS আছে দুটা চকাতে ABS নাই ফ্ৰন্টত ABS আছে ৰিয়াৰত নন ABS আছে কিন্তু দুটাতে ডিএছ আছে বাকি এইখিনি বাইকখনৰ বিষয়ে এটা চলাই চাওঁ কেনেকুৱা লাগে তাৰ পিছত আপোনালোকৰ আগত শ্বেয়াৰ কৰিম অকমান হৰহুৰা অফৰোডিং কৰি চাম তো এতিয়া চলাই চাওঁ এই ওচৰত তেনেকৈ অফৰোডিং কৰা ৰাস্তা নাই হেৰ কাৰণে এই হৰ কেঁচা ৰাস্তা এটা আছে এটা অকমান চলাই চাম গাটাৰ চাটাৰ আছে ইয়াত কেমেৰাটো নাহিব পাৰে গাটাৰখিনি কিন্তু সাসপেনশন ইজ বেষ্ট বুলি কম মই মানে যিমান কিখন বাইক চলাইছো আজিলৈকে এইখনৰ চিনা সাসপেনশন আজিলৈকে কোনো বাইকতে পোৱা নাই বহুত সফট হয় খালি এই গিয়াৰ লিভাৰডালত কোম্পানী অকমান এডজাষ্টমেন্টটো কৰি দিব লাগিছিলে উঠাবলৈও ভাল নহয় গছকিবৰ কাৰণেও নাই অকল ওৱান সাইড আছে সেইটো অকমান এডজাষ্ট কৰি দিব লাগিছিলে কোম্পানী সেইটো চাব লাগিছিলে বাকি এনেকৈ উঠি চলাওঁ বুলি ক'লেও চলাব পাৰিব ধুনীয়া আৰু ৱেটো বেছি নাই বাইকখনৰ ৱেট আছে 157 kg কাৰ্ব ৱেট লাইট ৱেট হয় এইটো কাৰণে মানে অফৰোডিং কৰিবলৈ ভাল অকমান হেভি ৱেট হ'লে অফৰোডিঙত অকমান দিগদাৰ হয়
বাইকখনৰ খালি 200cc বাইক হয় কিন্তু পাৱাৰ আছে 17.8 bsp 200cc বাইক চাই পিনি আৰু অলপ পাৱাৰ দিব পাৰিলে হয় কোম্পানীয়ে পাৱাৰত অকণমান কম লাগে বাৰু ইনষ্টেণ্ট পিকআপটো নাই বাইকখনৰ বাকী সাইড মিৰৰকেইটাৰ বহুত ঠিকে আছে কোনো ভাইব্ৰেশ্যন নাই সাইড মিৰৰত ধুনীয়াকৈ পিছফালে দেখা পায় আৰু বাইকখনৰ বৰ্তমান এক্স-শ্ব'ৰুম প্ৰাইচ হৈ আছে 1,15,000 অন ৰোড 130-35 মান পৰি যাব চাগে কোনোবাই যদি অফ-ৰ'ডিং বাইক বিচাৰে কম ৰেঞ্জত এইখন বেষ্ট বাইক হয় পাব পাৰিব কোনোবাই এবাৰ ব্ৰেকটো টেষ্ট কৰি লওঁ কেনেকুৱা হয় ফ্ৰণ্ট ব্ৰেক ৰিয়াৰ ব্ৰেক এবিএছটো ঠিকেই আছে মোটামুটি ফ্ৰণ্টটো ঠিকেই আছে বাৰু পাছৰটো চাই লওঁ আকৌ এবাৰ ব্ৰেকিং চিষ্টেমটো টেষ্ট কৰা হৈ গ'ল এতিয়া ফ্ৰণ্ট ব্ৰেক আৰু ৰিয়াৰ ব্ৰেক দুটা ঠিকে আছে অলমষ্ট আৰু ইয়াৰ হেডলাইটটো LED হয় টেইল লেম্পটো LED হয় আৰু বাইকখনৰ ফুয়েল ইনজেক্টেড হয় বাইকখন কাৰ্বৰেটৰ নাই মানে তো ইমানখিনি আছিলে আজি ভিডিঅ'টো যদি কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো চাই ইনফৰ্মেটিভ হয় নে নহয় যদি ভাল পালে তেতিয়া লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি কৰা নাই ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই